সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি গুৰুত্বপূৰ্ণ কেইটামান বিষয় সম্পৰ্কে আমি আলোচনাটো কৰিবলৈ গৈ আছোঁ। তো আজি এইটো ক্লাছত আপোনালোকে কিছুমান বিষয় সম্পৰ্কে জানিব পাৰিব যে আগন্তুক সময়ত এইটো চেনেলৰ জৰিয়তে কোনবোৰ বিষয়বস্তু আমি আলোচনা কৰিবলৈ গৈ আছোঁ আৰু কেনেধৰণৰ ক্লাছ আগবঢ়াবলৈ গৈ আছোঁ। আপোনালোকে থাম্বনেইলটো চাই পেলাই যদি আপোনালোকে এই ভিডিঅ'টো চাবলৈ আহিছে তেনেহ'লে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই লওক। শেষত গৈ পেলাই আপোনালোকৰ কাৰণে গুড নিউজ হ'ব গৈ আছে, কাৰণ আমি যিসমূহ ক্লাছ আমি আগবঢ়াবলৈ গৈ আছোঁ বা কোনবোৰ বিষয় আমি আলোচনা কৰিম, কেনেধৰণৰ কৰিম, এই সকলোবিলাক আমি কি কৰিম, আমি সম্পূৰ্ণকৈ আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। তো আপোনালোকে যদি বিচাৰে সম্পূৰ্ণকৈ চাই ল'ব, আৰু কি হ'ব তলত কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামত যি থাকিব সেইখিনি কি কৰিব পাৰে, কি কমেণ্ট ছেকশ্যনত লিখিব পাৰে। তো এতিয়া কথাটো হৈছে আমি কি কৰিম, অহা আমি দিনকেইটাত আমি 10 এপ্ৰিলৰ পৰা আমি এখন ক্লাছ ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ, যোনটো ক্লাছ হ'ব কি ডেইলি বেচিছত ক্লাছ হ'ব, আৰু এটা এটাকৈ ক্লাছ আমি প্লে লিষ্টত আমি এখন বনাই দিম, য'ত কি হ'ব ক্লাছ 9 আৰু 10 ছেপাৰেটকৈ আমি প্লে লিষ্ট বনাই দিম। তাত গৈ পেলাই আপোনালোকে কি কৰিব, সেৱা বোৰ্ডৰ অন্তৰ্গত যি এটা ছাবজেক্ট আছে, ছাবজেক্ট ধৰি লওক প্ৰথম আমি কি কৰিম, ছ'চিয়েল ছায়েন্সৰ পৰা ষ্টাৰ্ট কৰিম, যিহেতু যোৱা সময়ত HSLC মানে কেণ্ডিডেটসকলৰ মাজত কি হৈছিল, এক্সাম হলত গৈ পেলাই বিমুৰত পৰা আমি দেখা পাইছিলোঁ। এই বিমুৰত পৰা কেইটামান কাৰণ আছিলে, কি আছিলে, তেওঁলোকে কি কৰিছিলে, মানে তেওঁলোকে ট্ৰেডিশ্যনেল মেথড তেওঁলোকে ইউজ কৰিছিলে। সেই ট্ৰেডিশ্যনেল মেথড মতে তেওঁলোকে কি কৰিছিলে, MCQ ধুনীয়াকৈ পঢ়ি গৈছিলে, লগতে কি কৰিছিলে, এটা এটা চেপ্টাৰৰ অনুশীলনৰ যি কুৱেশ্যনবিলাক আছিলে সেইখিনি তেওঁলোকে মুখস্থ কৰি থৈ গৈছিলে, আৰু কি কৰিছিলে, যেতিয়া এক্সাম হলত সোমাইছিলে তেতিয়া তেওঁলোকে বিমূৰত পৰিছিলে। তেওঁলোকক দিয়া হৈছিলে যে এনালাইজ টাইপ নিচিনা কি আছে কুৱেশ্যনসমূহ তেওঁলোকে আলোচনা কৰিবলৈ দিয়া হৈছিলে। তেওঁলোকৰ মতামত সেই বিষয়ত যোনটো বিষয় দিয়া হৈছে, যোনটো টপিক দিয়া হৈছে, সেই টপিকটোৰ ওপৰত তেওঁলোকৰ মতামত কি সেই সম্পৰ্কে তেওঁলোকে কি হৈছে অভিমত বিচাৰিছে। সেই ক্ষেত্ৰত কি হ'ল, বহুতো শিক্ষাৰ্থী কি হৈছে বিমূৰত পৰিবলগীয়া হৈছিল। ভাল ভাল কেণ্ডিডেট যিসকলে কি কৰিছিলে, ভালদৰে প্ৰিপাৰেশ্যন কৰি গৈছিলে, তথাপিও কি হৈছিল, এই ক্লাছসমূহত যেতিয়া এক্সাম হলত বহিছিলে তেতিয়া কি হৈছিল, বিমূৰত পৰিবলগীয়া হৈছিল। এনেধৰণৰ যাতে অসুবিধা আৰু কিছু আগন্তুক সময়ত বা HSLC এক্সাম যিসকলে মানে আগন্তুক পৰ্যায়ত দিব সেইসকলৰ যাতে অসুবিধা নহয়, ইয়াৰ কাৰণে আমি কি হৈছে এখন প্লেন তৈরি কৰিছোঁ। সেই প্লেনটো কি হৈছে যে আগন্তুক সময় আমি 10 এপ্ৰিলৰ পৰা যি ক্লাছসমূহ দিম, তাত কি থাকিব, তাত ছ'চিয়েল ছায়েন্সৰ যে টপিকসমূহ থাকিব, যি ছাবজেক্টৰ চেপ্টাৰসমূহ থাকিব, এই চেপ্টাৰসমূহ আমি কি কৰিম, আমি ডিপলি এনালাইজ কৰিম। এটা বিষয় যেনেকৈ ধৰি লওক কি হৈছে, আমি বংগ বিভাজন, ইতিহাসৰ প্ৰথমটো চেপ্টাৰ আছে বংগ বিভাজন, তেনেহ'লে আপোনালোকে জানিব লাগিব বংগ বিভাজন কি, বংগ কি, আৰু সকলোবিলাক কথা আমাৰ জানিব লাগিব। বংগ বিভাজন কেনেকৈ হৈছিলে, কি হৈছিলে, ইয়াৰ লগত বংগ বিভাজনৰ পৰা লৈকে একদম আইন অমান্য আন্দোলনলৈকে কেনেধৰণৰ হৈছিল, মহাত্মা গান্ধীৰ লগত ইয়াৰ কি কেনেধৰণৰ কি আছিল, সংযুক্ত আছিল, বিভিন্ন কথা আমি কি কৰিব লাগিব, আলোচনা কৰিব লাগিব। অসমৰ ৰাজনৈতিক দলসমূহ আৰু সকলোবিলাক কেনেধৰণৰ কিছু উদ্ভাৱিত হৈছিলে, সেই সকলোবিলাক আমি কি কৰিব লাগিব, আমি এটাৰ লগত এটা সংযোগ মানে বনাই পেলাই আমি কি কৰিব লাগিব, সেইখিনি আলোচনা কৰিব লাগিব। যোৱা সময়ত এখন কুৱেশ্যন আহিছিলে যে জনসংখ্যা বৃদ্ধিৰ কাৰণ সুধিছিলে, তেনেধৰণৰ কুৱেশ্যন কি কৰিব লাগিব, সেই মুহূৰ্তত যদি এইটো শিকি যোৱা নাই তেনেহ'লে কি কৰিব, পৰীক্ষাৰ এনচাৰত আমাৰতো লিখিব লাগিব। তো ইয়াৰ কাৰণে আমাৰ কি কৰিব লাগিব, মাইণ্ডছেট তৈয়াৰ কৰিব লাগিব, কেনেধৰণে আমি এনালাইজ টাইপ আমি কি কৰিব লাগিব, ক্লাছ আগবঢ়াব লাগিব। তো এনেধৰণৰ ক্লাছ আপোনালোকে কি হ'ব, ফ্ৰীকৈ আমাৰ এই ইউটিউব চেনেলত আপোনালোকে উপলব্ধ হ'ব। তো যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণেও কি হৈছে প্ৰিপাৰেশ্যন চলাই আছে, তেওঁলোকে কি কৰিব, এই কনচেপ্ট ক্লাছসমূহ কি কৰিব, চাব পাৰিব। আপোনালোকে নহ'লে কি কৰিব পাৰে, প্ৰথম কেইটামান ক্লাছ আপোনালোকে চাই লওক, যদি ভাল লাগে তেনেহ'লে কি কৰিব পাৰে, পৰ্যায়ক্ৰমে দি থকা ভিডিঅ'সমূহ আপোনালোকে কি হ'ব, চাই যাব, য'ত কি হ'ব আপোনালোকে ছ'চিয়েল ছায়েন্সৰ ওপৰত মানে সেৱাৰ অন্তৰ্গত যিমান কিতাপসমূহ আছে তাৰ পৰাই কিন্তু কম্পিটিটিভ এক্সামসমূহত আমি কুৱেশ্যন অহা দেখা পাওঁ, আৰু আগন্তুক পৰ্যায়তো আহিব। যেনেকৈ হওক APSCৰ পৰা কি হৈছে, অসম টেট হওক, যেনেধৰণৰ এক্সামেই হওক, তাত কি কৰে, এই সেৱা বোৰ্ড বা আমি NCERT কিতাপসমূহৰ পৰাই কিছু কুৱেশ্যন দিয়া আমি দেখা পাওঁ। তো তেনেধৰণৰ কেণ্ডিডেটসকলৰ কাৰণে কি হ'ব, ই লাভদায়ক হ'বলৈ গৈ আছে। আমি MCQ আলোচনা কৰিম, কিন্তু ইয়াৰ আগতে আমি কি কৰিম, আমি কনচেপ্ট ক্লাছসমূহ আগবঢ়াম। যেতিয়া কনচেপ্টটো আমাৰ জনা থাকিব, তেতিয়া আমাৰ 4টা অপশ্যন যেতিয়াই দিয়া থাকিব, তেতিয়া আমি MCQ কৰিবলৈ কি হ'ব, কোনো দুধুৰ মুধুৰ আমি খাবলগীয়া নহয়। আমি সহজতে আমি কি কৰিব পাৰিম, এলিমিনেট কৰিব পাৰিম 4টা অপশ্যনৰ পৰা কোনটো আমাৰ শুদ্ধ হ'ব পাৰে, আৰু কোন 3টা আমাৰ কি হয়, ইয়াৰ এই বিকল্পৰ মাজত কি হয়, আমাৰ 4টা অপশ্যনৰ ভিতৰত বিকল্প যোনটো আছে সেইটো আমি কি হয়, বাছি উলিয়াবলৈ আমাৰ সহজ হ'ব। লগতে কি কৰিব, এই MCQ যেতিয়া আমি আগবঢ়াম, সেই MCQ সমূহ মানে ক্লাছসমূহ আমি কি কৰিম, PDF-টো হ'ব, সেই PDF-সমূহ আপোনালোকে লিখিব নালাগে, লিখি ল'ব পাৰে, কিন্তু কি কৰিব, এই PDF-সমূহ আপোনালোকে কোনো ধৰণৰ পইচা মাচুল বা এই ইত্যাদি দিয়াৰ কোনো প্ৰয়োজনীয়তা
নাহে ইয়াৰ কাৰণে আপোনাক কি কৰিব টেলিগ্ৰাম চেনেলত যাব য'ত গৈ পেলাই আপোনাক কি কৰিব এই PDF-সমূহকে ফ্ৰীকে তাত দিয়া থাকিব ক্লাছ যেতিয়া হ'ব তেতিয়া আৰু অলপ পিছতে কি হ'ব PDF-সমূহ তাত আপোনালোকে প্ৰভাইড কৰা হ'ব সেই তাৰ পৰা আপোনালোকে কি কৰিব ডাউনলোড কৰি ল'ব পাৰিব তো আগন্তুক পৰ্যায়ৰ কাৰণে এনেধৰণৰ আমি ক্লাছ আগবঢ়াবলৈ গৈ আছোঁ যদি আপোনালোকে এনেধৰণৰ ক্লাছ HSLC এক্সাম আপোনালোকৰ ঘৰৰ কোনোবা সদস্যই যদি আগন্তুক পৰ্যায়ত এক্সাম দিবলৈ গৈ আছে বা আপোনালোকৰ ৰিলেটিভৰ কোনোবা তেনেকুৱা জনা ষ্টুডেণ্ট আছে তেওঁলোকে বিভিন্ন কাৰণত মাচুল দিয়াৰ কাৰণে বা বিভিন্ন কাৰণত তেনেধৰণৰ ক্লাছৰ পৰা কি বঞ্চিত হৈ আছে সেইসকলৰ কাৰণে কি কৰিব পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে তো আজিলৈকে ইমানে আছে